Good morning everyone. কি খবৰ আপোনালোকৰ? আজি হল ডেইলি ভ্লগৰ 35 নম্বৰ দিন আৰু এইকিটা চাওক আমাৰ পে মইনা দুটা পে মইনা আছে আমাৰ এটাৰ নাম হল গৰু আৰু ইটোৰ নামও গৰুৱেই। তাৰ পিছত আৰু এইফালে চাই লওক আমাৰ লেট্ৰিন বাথৰুমৰ কাম পাই হৈছেহি আৰু অলপ বাকি আছে। চাই লওক এইফালে আৰু আজি দোকান আহা নাই, আহিছো দোকান কিন্তু এফালে আহিব লগা হল, দোকানৰ বস্তু অলপ আনিব লগা আছিল তো নগাঁও আহিছো আৰু মোৰ লগত আহিছে এইজন চাই লওক আমাৰ ভীমখেন দেৱাদিছ দি ভীমখেন আৰু আজি ভীমখেনৰ গাড়ীতে আহিছো। এইখন ভীমখেনৰ গাড়ী টাটা মোবাইল। তো চাই লওক ভীমখেনৰ গাড়ীখন এপাক ভিতৰৰ পৰা কিমান ধুনীয়া পৰিষ্কাৰ আৰু আজি বতৰটো বঢ়িয়া হৈ আহিছে, একদম ধুনীয়া, খালি ৰ'দটো অলপ বেছি, খালি আকাশখন একদম পুৰা ধুনীয়া ক্লাউড হৈ আছে। তাৰপিছত আহি পালোহি সন্ধিয়া হৈ গ'ল আজি বজাৰ চজাৰ কৰি আহোঁতে আৰু আজি বহুত ভাগৰ লাগিছে, দিনটো এনেই বেকাৰ গ'ল আৰু এইজন ভীমখেন চাওক পুৰা ভাগৰত বহি আছে আৰু আজি দুটা কম্পিউটাৰ হ'ল, এইটো এটা পুৰণা আৰু এইটো নতুন আনিছো আজি। তো এতিয়া মোৰ লগত দুটা কম্পিউটাৰ আছে, এটা কাবাক যদি লাগে কমেণ্ট কৰি দিব, দি দিম মই এনেই ফ্ৰীতে আৰু অলপ দোকানৰ বস্তু আনিলো চাই লওক এইফালে। আৰু আজি বহুত ভাগৰ লাগিছে তো ধুমাধুম ঘৰত আহি বিচনাত পৰি দিলোহি। তো বছ আজি ভিডিঅ'টো ইমানেই, আকৌ কাইলৈ লগ পাম, বাই বাই।